হয়তো এয়াই শেষ বহাগ, কথা এনে ভূঞা। বুকুৰ উমেৰে আৱৰি ৰাখি অৱশেষত তাইৰ ঠিকনা সলনি হোৱাৰ পথত। এই ঠিকনাৰে কিজানি এয়া তাইৰ শেষ বহাগ। সেতেনিত জমৰ যন্ত্ৰণাৰে মৃত্যুৰ কামনা কৰা স্তুতিৰো চাগৈ এয়াই শেষ বহাগ। কোনে জানে কাৰ ঠিকনা কেতিয়া সলনি হয়। সীমান্তত বিহুত ঘৰলৈ যোৱাৰ হেঁপাহেৰে উদ্বাউল হৈ থকা অসীমেওতো জনা নাছিল এয়াই যে তাৰ শেষ বহাগ হ'ব। টিঙৰ চালিৰে আকাশৰ তৰা গণিব পৰা ঘৰটোৰ গৰাকী দীপকেওতো জনা নাছিল দুখ ৰাতি নোপোৱাৰ এয়াই যে শেষ বহাগ হ'ব। অহাবাৰ বসন্তৰ প্ৰাক্ষণত যে তাৰ নতুন সূৰুজৰ উদয় হ'ব। ধন্যবাদ।